আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ ৰাইটিং ফিভাৰৰ অন্য এটা ভিডিঅ'লৈ। আজি আমি জানিম অসমৰ বিষয়ে কেইবাটাও জানিবলগীয়া ইম্পৰ্টেণ্ট ফেক্ট। সকলোৱে জানো যে অসম হৈছে নৰ্থ ইষ্টৰ গেটৱে স্বৰূপ। ইয়াত থকা বিভিন্ন ধৰণৰ গছ-গছনি, জীৱ-জন্তু তথা ইয়াৰ সামাজিক তথা পৰম্পৰাগত যিবোৰ সাজ-পোছাক আৰু কাষ্ট আদিৰ বাবে অসমক বহুলভাৱে জনা যায়। এতিয়া আমি জানো আহক ভাৰতৰ এখন অন্যতম ৰাজ্য যিখন নৰ্থ ইষ্টত আছে অসমৰ বিষয়ে কেইটামান জানিবলগীয়া ইম্পৰ্টেণ্ট ফেক্টৰ বিষয়ে। ফেক্ট নাম্বাৰ 1, আপোনালোকে বাৰু জানেনে ভাৰতৰ সকলোতকৈ বৃহত্তম শক্তিপীঠ টেম্পল অৰ্থাৎ শক্তিপীঠ মন্দিৰটো হৈছে মা কামাখ্যা মন্দিৰ। মা কামাখ্যা হৈছে গুৱাহাটীত অৱস্থিত এটা মন্দিৰ যিটো ভাৰতৰ ভিতৰত সবাতোতকৈ বৃহত্তম। যদিও ভাৰতত প্ৰায় 51টা শক্তিপীঠ মন্দিৰ আছে বিভিন্ন ঠাইত আৰু লগতে পাকিস্তান, নেপাল, শ্ৰীলংকাতো আছে, কিন্তু মা কামাখ্যা হৈছে সবাতোতকৈ ডাঙৰ তথা সকলোতকৈ শক্তিশালী এটা মন্দিৰ বুলি জনা পোৱা যায়। ফেক্ট নাম্বাৰ 2, আপোনালোকে জানেনে যে পৃথিৱীৰ সবাতোতকৈ ডাঙৰ নদীদ্বীপ হৈছে মাজুলী। মাজুলীক ৰিকগনাইজ কৰা হয় সবাতোতকৈ ডাঙৰ নদীদ্বীপ হিচাপে আৰু ই আছে ব্ৰহ্মপুত্ৰ নদীৰ যোৰহাটৰ ওচৰত। মাজুলীয়ে প্ৰতি বছৰে বহু সংখ্যক টুৰিজিমক তালৈ আকৰ্ষিত কৰে। আপোনালোকে বাৰু জানেনে সবাতোতকৈ ডাঙৰ পাট মুগা কাপোৰৰ বাবে বিখ্যাত ভিলেজখন তথা গাঁওখন আছে অসমতে। শুৱালকুছি এখন কামৰূপ ডিষ্ট্ৰিক্টত অৱস্থিত গাঁও, য'ত সাধাৰণতে কটন তথা টেক্সটাইল ইণ্ডাষ্ট্ৰীৰ বাবে জনা যায় আৰু ই হৈছে বিশ্বৰ সবাতোতকৈ ডাঙৰ ৱেভিং ভিলেজ। ফেক্ট নাম্বাৰ 6, আপোনালোকে বাৰু জানেনে যে ওৱান ৰাইনো তথা এশিঙীয়া গড় কেৱল অসমতে পোৱা যায়। অসমক বিশেষভাৱে জনা যায় কাজিৰঙা নেশ্যনেল পাৰ্কৰ বাবে। তাত যিহেতু পৃথিৱীৰ ভিতৰত একমাত্ৰ এইখন নেশ্যনেল পাৰ্ক য'ত এশিঙীয়া গড় পোৱা যায়। ইয়াত প্ৰায় 2400 এশিঙীয়া গড় আছিলে। আপোনালোকে জানেনে যে লাৰ্জেষ্ট ট্ৰি গ্ৰ'য়িং ৰিজন হৈছে অসম। হয়, বিশ্বৰ সবাতোতকৈ ডাঙৰ আৰু সবাতোতকৈ বেছিকৈ টি উৎপাদন কৰা এখন অন্যতম ৰাজ্য হিচাপে স্বীকৃতিপ্ৰাপ্ত হৈছে অসম। ইয়াত ভাৰতবৰ্ষৰ প্ৰায় 52% টি প্ৰডাকশ্যনৰ ইয়াতে কৰা হয়। আপোনালোকে বাৰু জানেনে যে ভাৰতবৰ্ষৰ সবাতোতকৈ ডাঙৰ নেচাৰেল জু অৰ্থাৎ প্ৰাকৃতিক চিৰিয়াখানা আছে অসমতে। অসম ষ্টেট জু হৈছে এখন ডাঙৰ জু নৰ্থ ইষ্ট ইণ্ডিয়াৰ। ই প্ৰায় 432 একাৰ ধৰি আৱৰি আছে। ই আছে অসমৰ কেপিটেল তথা গুৱাহাটীত আৰু ইয়াত প্ৰায় 113টা বিভিন্ন স্পেচিছৰ এনিমেল, বাৰ্ড আদি পোৱা যায় আৰু ই হৈছে ইণ্ডিয়াৰ সবাতোতকৈ ডাঙৰ নেচাৰেল জু। আপোনালোকে বাৰু জানেনে যে ইণ্ডিয়াৰ টি কেপিটেল বুলি কাক কোৱা হয়? ইণ্ডিয়াৰ টি কেপিটেল হৈছে যোৰহাট। যোৰহাট হৈছে অসমৰ এখন মেজৰ চিটি আৰু ইয়াক ৰেফাৰ কৰা হয় টি কেপিটেল অফ ইণ্ডিয়া বুলি। এছিয়াৰ সবাতোতকৈ পুৰণা ৰিফাইনেৰীটো আছে ডিগবৈত। আপোনালোকে বাৰু জানেনে যে অসমৰ সবাতোতকৈ পুৰণা তেল শোধনাগাৰটো ক'ত আছে? ই আছে ডিগবৈ। ডিগবৈ হৈছে অসমৰ এখন অন্যতম চিটি। ইয়াক সাধাৰণতে তেল শোধনাগাৰৰ বাবে জনা যায়। ইয়াতে প্ৰথমটো তেল শোধনাগাৰ প্ৰতিষ্ঠা কৰা হৈছিল, যিটো প্ৰতিষ্ঠা কৰা হৈছিল প্ৰায় 1800 শতিকাতে। আপোনালোকে বাৰু জানেনে যে ভাৰতবৰ্ষৰ সবাতোতকৈ ডাঙৰ ব্ৰিজ অৰ্থাৎ দলংখন হৈছে ভূপেন হাজৰিকা ব্ৰিজ, যিখন আছে অসমতে। 26 মে তাৰিখে এই ব্ৰিজখন আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উন্মোচন কৰিছিলে আৰু এইখনৰ নাম দিয়া হয় ভাৰতবৰ্ষৰ তথা অসমৰ এগৰাকী সকলোৱে চিনি পোৱা সংগীত সূৰ্য হিচাপে খ্যাত ভূপেন হাজৰিকা দেৱৰ নামত আৰু সেইকাৰণে
এই ব্ৰিজখনৰ নাম দিয়া হৈছিলে ভূপেন হাজৰিকা ব্ৰিজ বুলি। গতিকে ধন্যবাদ। হয়তো আজি এই ভিডিঅ'টোৰ পৰা অসমৰ বিষয়ে আপোনালোকে বহুকেইটা ইম্পৰ্টেণ্ট তথ্য পালে। যদি এনেকুৱা ধৰণৰ তথ্য পাই থাকিব বিচাৰে বা এই তথ্যসমূহ যদি আপোনালোকে অসমীয়া, ইংৰাজী, হিন্দী, উৰ্দু বা যিকোনো ভাষাত পঢ়িব বিচাৰে তেতিয়াহ'লে ডেছক্ৰিপশ্যন বক্সত এটা লিংক দিয়া থাকিব। লিংকটোত গৈ পেলাই আপুনি এই সম্পৰ্কে বিতংভাৱে পঢ়িবলৈ পাব। আৰু আপোনালোকে তাত গৈ পেলাই তললৈ এটা ছাবস্ক্ৰাইব ভিয়া ইমেইল বুলি অপশ্যন পাব। তাত গৈ পেলাই আপোনালোকে ছাবস্ক্ৰাইব কৰিলে তেতিয়াহ'লে তাতে যিকোনো ধৰণৰ ইম্পৰ্টেণ্ট জ্ঞানমূলক তথ্য দিলে আপোনালৈ লগে লগে ন'টিফিকেশ্যন যাব। থেংক ইউ ছ' মাছ।